যদি মই আপোনালোকক সুধো আপুনি গুগলত কি সাৰ্চ কৰে বাৰু আপুনি চাগে ক'ব আপোনাৰ যি সাৰ্চ কৰিব মন যায় আপুনি তাকেই সাৰ্চ কৰে হয় গুগলে এক প্ৰকাৰ আমাক লাইসেন্স দি থৈছে যে আমাৰ যি সাৰ্চ কৰিব মন যায় আমি সেইবোৰ ইন্টাৰনেটত সাৰ্চ কৰিব পাৰো কিন্তু ৰ'ব আপুনি জানেনে গুগলত কিছুমান বস্তু সাৰ্চ কৰাটো ইল্লিগেল হয় ইন্টাৰনেটত কিছুমান এনেকুৱা বস্তু আছে যিবোৰ বস্তু আপুনি যদি সাৰ্চ কৰে বা সেইবোৰৰ লগত লিংক হয় আপোনাৰ জেইল পৰ্যন্ত হ'ব পাৰে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই কওঁ যে এই ভিডিঅ'টোত মই কিছুমান এডাল্ট কণ্টেণ্ট আৰু কিছুমান ডিষ্টাৰ্বিং টপিকৰ কথা ক'ম গতিকে আপোনাৰ বয়স যদি 18 বছৰতকৈ কম হয় তেন্তে এই ভিডিঅ'টো আপুনি ইয়াতে বন্ধ কৰি থ'ব পাৰে লগতে মই কৈ দিওঁ যে এই ভিডিঅ'টো কেৱল এডুকেশ্যন পাৰপজৰ কাৰণে বনোৱা হৈছে গতিকে ইণ্টাৰনেটত কৰা প্ৰথমটো ইল্লিগেল চাৰ্চ হৈছে চাইল্ড পৰ্নোগ্ৰাফি চাইল্ড পৰ্নোগ্ৰাফি অৰ্থাৎ 17 বছৰৰ তলৰ শিশুৰ যিকোনো সেক্সুৱেল ভিডিঅ' ইণ্টাৰনেটত চোৱাটো বা চাৰ্চ কৰাটো সম্পূৰ্ণৰূপে ইল্লিগেল হয় ইয়াক সেক্স ক্ৰাইম হিচাপেও ধৰা হয় আপুনি যদি চাইল্ড পৰ্নোগ্ৰাফি ৰিলেটেড যিকোনো টপিক ইণ্টাৰনেটত চাৰ্চ কৰে বা সেইবোৰ ডাউনলোড কৰে তেন্তে আপোনাৰ ওপৰত আইনৰ ফালৰ পৰা যথেষ্ট ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব পাৰে বা কিছুমান ক্ষেত্ৰত আপোনাৰ জেইলো হ'ব পাৰে সাধাৰণতে আপুনি এইবোৰ গুগল চাৰ্চত বিচাৰি নাপায় কাৰণ গুগলে সকলো ৱেবছাইটত চাইল্ড পৰ্নোগ্ৰাফি বেন কৰি থৈছে কিন্তু কেনেবাকৈ যদি আপুনি কেতিয়াবা সেইবোৰ দেখেও ভুলতে সেইবোৰ ডাউনলোড নকৰিব বা চাই নাথাকিব কাৰণ ই সম্পূৰ্ণৰূপে ইল্লিগেল হয় আপোনাৰ কাৰণে ইণ্টাৰনেটত চাইল্ড পৰ্নোগ্ৰাফি ৰিলেটেড যিকোনো বস্তু চাৰ্চ কৰাটো যথেষ্ট হানিকাৰক হ'ব পাৰে দ্বিতীয়তে হৈছে টৰেণ্টিং এতিয়া টৰেণ্টিং কি হয় মই আপোনালোকক কৈ দিওঁ যে টৰেণ্টিং হৈছে ইণ্টাৰনেটত কৰা আনঅফিচিয়েল ষ্ট্ৰিমিং আনঅফিচিয়েল ষ্ট্ৰিমিং কি হয় আহক এটা উদাহৰণৰ সহায়ত বুজি লওঁ ধৰি লওক টি চিৰিজে এটা মিউজিক ভিডিঅ' ইণ্টাৰনেটত আপলোড কৰিলে এতিয়া আপুনি সেই মিউজিক ভিডিঅ'টো কেনেবাকৈ ডাউনলোড কৰি নিজৰ ৱেবছাইট বা ইউটিউবত যদি নিজৰ কণ্টেণ্ট বুলি কৈ আপলোড কৰে সেইটো ইল্লিগেল হয় আপোনাৰ ইউটিউব বা গুগলত কপিৰাইট ষ্ট্ৰাইক আহিব পাৰে সেইটো বেলেগ বা সেই মিউজিক ভিডিঅ'টোৰ আচল ক্ৰিয়েটৰে আপোনাৰ এগেইনষ্টত আইনৰ ওচৰত কমপ্লেইনো কৰিব পাৰে ইয়াৰ বিনিময়ত আপোনাৰ জেইল পৰ্যন্ত হ'ব পাৰে আন এটা উদাহৰণৰ সহায়ত বুজি লওঁ যেনে ধৰি লওক আপুনি নতুনকৈ এখন ফিল্ম ছবিঘৰলৈ আহিছে আৰু সেইখন আপুনি চাবলৈ গৈছে ছবিখন আপুনি মোবাইলত ৰেকৰ্ডিং কৰি আনি ইউটিউব বা অনলাইন যিকোনো ছাইটত যদি সেই মুভিখন আপলোড কৰে সেইটো সম্পূৰ্ণৰূপে ইল্লিগেল হয় ইয়াৰ বাবে আইনে আপোনাৰ ওচৰত কঠোৰ ব্যৱস্থা ল'ব পাৰে এইটোকে কোৱা হয় আনঅফিচিয়েল ষ্ট্ৰিমিং বা টৰেণ্টিং যিটো সম্পূৰ্ণৰূপে ইল্লিগেল হয় তৃতীয়তে হৈছে কুৱেশ্যনেবল এক্সপ্ল'জিভ টাৰ্মছ ইণ্টাৰনেটত সঘনে যদি আপুনি এক্সপ্ল'জিভ টাৰ্ম অৰ্থাৎ বম কেনেকৈ বনায় বিভিন্ন ধৰণৰ বন্দুকৰ কথা বা বিভিন্ন ধৰণৰ এক্সপ্ল'জিভ আইটেমৰ কথা যদি আপুনি সঘনে চাৰ্চ কৰি থাকে তেন্তে চাইবাৰ ছিকিউৰিটি চেলৰ মানুহে আপোনাৰ ওপৰত চকু দি ৰাখিব পাৰে আপুনি কেতিয়াবা নিজৰ জ্ঞানৰ বাবে ইণ্টাৰনেটত এইবোৰ বস্তু চাৰ্চ কৰিব পাৰে কিন্তু যদি আপোনাৰ IP এড্ৰেছটোৰ পৰা সঘনে এইবোৰ বস্তু ইণ্টাৰনেটত চাৰ্চ কৰি থকা বুলি চাইবাৰ চেলৰ মানুহে যদি গম পায় তেতিয়াহ'লে সেই চাইবাৰ ছিকিউৰিটি চেলৰ মানুহে আপোনাক সন্দেহৰ চকুৰে চাবলৈ আৰম্ভ কৰে আৰু আপোনাৰ IP এড্ৰেছ ট্ৰেক কৰা আৰম্ভ কৰে গতিকে এনেকুৱা বস্তুবোৰ ইণ্টাৰনেটত চাৰ্চ কৰাটো ইল্লিগেল হয় অৰ্থাৎ সঘনে চাৰ্চ কৰি থকাটো ইল্লিগেল হয় আৰু ই আপোনাৰ কাৰণে যথেষ্ট হানিকাৰক হ'ব পাৰে 4 নম্বৰতে হৈছে হায়াৰিং এণ্ড এছেচিন আপুনি চাগে এবাৰ হ'লেও ডাৰ্ক ৱেবৰ কথা শুনিছে ডাৰ্ক ৱেব ইণ্টাৰনেটৰ আটাইতকৈ ৰহস্যজনক আৰু বিপদজনক পাৰ্ট ইণ্টাৰনেটৰ যিমানবোৰ ইল্লিগেল কাম আছে সেই সকলোবোৰ ডাৰ্ক ৱেবত দেখিবলৈ পোৱা যায় অৰ্থাৎ ডাৰ্ক ৱেবত আপুনি চাইল্ড পৰ্নোগ্ৰাফি বিচাৰি পাব বিভিন্ন ধৰণৰ ড্ৰাগছ এইবোৰ আদান প্ৰদান হয় ইয়াৰ উপৰিও ডাৰ্ক ৱেবৰ কিছুমান ভয়ংকৰ ৱেবছাইট আছে য'ত এছেচিন হায়াৰ কৰিব পৰা যায় অৰ্থাৎ সেই ৱেবছাইটবোৰত কোনো এজন ব্যক্তিয়ে টকা দি আন মানুহক শাস্তি দিয়াটো চাব পাৰে এই ৱেবছাইটবোৰত টকা দি এজন ব্যক্তিয়ে এছেচিন হায়াৰ কৰিব পাৰে যাৰ জৰিয়তে সেই ব্যক্তিজনে আন এজন ব্যক্তিক এছেচিনৰ দ্বাৰা লাইফ টৰ্চাৰ কৰা চাব পাৰে অৰ্থাৎ এছেচিন হৈছে যিয়ে টকাৰ বিনিময়ত আনক টৰ্চাৰ কৰে বা মাৰ্ডাৰ কৰে আৰু সেইটো আপোনাৰ ডাৰ্ক ৱেবত লাইভ ষ্ট্ৰিমিং কৰে গতিকে এই সকলোবোৰ বস্তু হাইলি ইল্লিগেল হয় আৰু পুলিচ বা FBI সকলো সময়তে ডাৰ্ক ৱেবৰ এই ভয়ংকৰ ৱেবছাইটবোৰ ট্ৰেক কৰাৰ চেষ্টা কৰি আছে গতিকে ভুলতে আপোনালোকে এনেকুৱা বস্তুবোৰ ইণ্টাৰনেটত চাৰ্চ নকৰিব কাৰণ এইবোৰ সম্পূৰ্ণৰূপে ইল্লিগেল হয় আৰু আপোনাৰ কাৰণে যথেষ্ট বিপদজনক হয় ভিডিঅ'টোৰ যোগেদি এনেকুৱা কোনো ধৰণৰ ইল্লিগেল বস্তুকে আমি ছাপোৰ্ট কৰা নাই ভিডিঅ'টো অকল বনোৱা হৈছে আপোনালোকৰ নলেজৰ কাৰণে যাতে আপোনালোকে গম পায় ইণ্টাৰনেটত কোনবোৰ বস্তু চাৰ্চ কৰাটো ইল্লিগেল হয় আৰু আপোনালোকৰ কাৰণে বিপদজনক হয়
ইণ্টাৰনেটত এনেকুৱা বহুতো বস্তু আছে আপোনাৰ মনোৰঞ্জনৰ কাৰণে বা আপোনাৰ জ্ঞান বৃদ্ধিৰ কাৰণে, গতিকে সেইবোৰ চাওক আৰু সদায় সুৰক্ষিত থাকক। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, আনৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু সকলোকে এই ইনফৰমেশ্যন দিয়ক। আৰু আমাৰ চেনেল টেক ফান ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি আমাক ছাপোৰ্ট কৰক। ধন্যবাদ।